হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জ্বলি উঠে তোমাকে দেখিলে কেন হয় নজনাকে কাষলৈ আহিলে চাকৰু মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা চাকৰু মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা চাকৰু মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা Hello friends and welcome back to my channel once again. আজি মোৰ আছে Groomside reception আৰু এয়া মই ইয়াত বহি আছো হাজিৰ কাছে ওলাই আৰু মই ফটোগ্ৰাফি কৰি আছো বৰ্তমান আৰু এয়া চক সকলো মানুহবোৰ আহিছে আৰু এয়া মোক ভন্টিয়ে ভিডিঅ' কৰি আছে হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জ্বলি উঠে তোমাকে দেখিলে কেন হয় নজনাকে কাষলৈ আহিলে চাকৰু মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা চাকৰু মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা চাকৰু মনলৈ এতিয়া আমাৰ ফটোশ্বুট হৈ আছে যেহেতু বহুত মানুহ বহি আছে লাজু লাগিছে এইফালে চক মাহী আৰু ভনিয়া নাচি আছে আৰু মোক দেখাই আছে কেনেকুৱা পোজ দিম মই সুধি আছো এতিয়া সিঙ্গেলকে মাৰি লৈছো কেকপিমান নামটো মই লিংকটো শ্বেয়াৰ কৰি দিম যোৱা নে ঠিক আছে বাই 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 অবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা আকাশে দিয়ে তুঠি কৰা সবিষাৰ হৃদয়ৰে শুনা তোমাৰ পোৱাই যেনে প্ৰেৰণা মুখাহে নিশাহে জানা চাকৰু মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা চাকৰু মনলৈ কয় কথা এতিয়া ষ্টাৰ্ট হ'ব কইনাক চাহ চিনাকি কৰাই দিয়া নিয়ম বাই বাই এইটো আমাৰ ৰিসেপশ্যন দিনাই কৰা হ'ল সেইবাবে সকলো লগতে নিয়মটো কৰা নহ'ল যেহেতু পৰিয়ালৰ সকলো সদস্যৰ লগতে চিনাকি কৰোৱা হয় খালি আমাৰ ঘৰৰ মেম্বাৰ্ছখিনিকে তামোল দিয়া হ'ল এয়া চাওক এয়া মোৰ আম্মা আৰু মোৰ শাহু আম্মা দুইগৰাকী আছে আৰু এয়া মোৰ শ্বশুৰ আব্বা আম্মাই মোক মৰম কৰি আছে আৰু মোৰ আব্বাই শহুৰ আব্বাক কিবা কৈ আছে যে ভুল কৰিলে আছেৰে পিটন দিব বুলি কৈ আছে
চবে হাঁহিছে চব আৰু পিছফালে মোৰ মিষ্টাৰ চাই আছে শুনি আছে কথাবোৰ এয়া মোৰ আম্মা আৰু পিছফালে মোৰ বা হয় সেয়া এয়া বহি থকাজন মোৰ কেকা হয় মানে মোৰ হাজবেণ্ডৰ কেকা হয় এয়া আব্বা মই ফাৰ্ষ্ট তামোল দিম এতিয়া আব্বাক এইবিলাক খালি আপোনাৰ ঘৰৰ এইবোৰ আৰু এতিয়া তামোল দিম আম্মাক ভিডিঅ' কৰিছোঁ পিছত বুলি নহয় আৰু ঘৰত মৰম চিনে আৰু একো তেনেকে ডাঙৰ বস্তু কাকো দিয়া আমাৰ একো ভাল পাত দিয়া তেনেকে হোৱা নাই এতিয়া ঘৰ চাৰিজনকে দি থৈছো বাকী সমজাই দিওঁ আপোনালোকক সমজালো যাক যেনেকে নাম উলিয়াব লাগে আপোনালোকে দিব আৰু এয়া হৈছে মোৰ মৰমৰ বৌ এইখন ঘৰত মই চবতছে ফ্ৰী মোৰ বৌৰ লগত মই সুখ দুখ সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ একদম মোৰ বেষ্ট ফ্ৰেণ্ডৰ নিচিনা সেইকাৰণে ইউনিফৰ্ম কৰি পিন্ধিছে আজি হৈছে নেক্সট ডে ৰাতি আৰু এতিয়া আমি সকলোখিনি বহি লৈছোঁ আৰু সকলো গিফ্টছবোৰ যিমান গিফ্টছ আমি পাইছিলোঁ সকলোবোৰ লৈ লৈছোঁ এতিয়া চব অপেনিং কৰিম আৰু ইয়াত সকলো আছে মোৰ মামা ছোৱালী মামা আব্বা আম্মা সকলোখিনি আছে চবেই এতিয়া গিফ্টছবোৰ খুলিম আৰু চাম আৰু বহুতে মানে চবেই সকলোৱে বহুত ভাল গিফ্টছ দিছে তাৰ বাবে বহুত ধন্যবাদ এয়া মামী মাজু মামী এয়া হৈছে মামা ছোৱালী আৰু এয়া এগৰাকী মামা ছোৱালীয়ে গিফ্টছবোৰ লৈ আনি আছে এইটো ৰুমত আছে যিহেতু ৰুমটোৰ পৰা লৈ আনি আছে এয়া হৈছে আম্মা চ' সকলোবোৰে এতিয়া গিফ্টছবোৰ খোলোঁ আৰু চাওঁ ঠিক আছে যদি ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ ইমানে আকৌ লগ পাই আছোঁ নতুন ভিডিঅ'ত হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা